নমস্কাৰ। ভাৰতীয় আইন ব্যৱস্থাত আইনৰ কিছু সালসলনি হৈছে বুলি আপোনালোকে প্ৰত্যেকেই অলপ হ'লেও গম পাইছে। কিছু নতুন আইনৰ সংযোজন হৈছে, কিছু পুৰণা আইন বাদ দিয়া হৈছে। বৰ্তমান এটি বহুল চৰ্চিত আইনৰ বিষয় হ'ল হিট এণ্ড ৰান। আজি আমি হিট এণ্ড ৰানৰ বিষয়ে অলপমান আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভালদৰে শুনিব, বুজিব আৰু হৃদয়ংগম কৰিব, কাৰণ এইখন আইন প্ৰত্যেকেই জনাটো অত্যন্ত প্ৰয়োজনীয়, কাৰণ এইখন আইন প্ৰত্যেকজন ব্যক্তিৰ লগতেই জড়িত হৈ আছে। আগতে আইনৰ এখন কিতাপ আছিলে বা এটা বিষয় আছিলে ইণ্ডিয়ান পেনেল কোড, যাৰ নাম সলনি কৰি পেলাই ভাৰতীয় ন্যায় সংহিতা ৰখা হৈছে। এই ভাৰতীয় ন্যায় সংহিতাৰ ছেকশ্যন 106ত হিট এণ্ড ৰানৰ বিষয়ে উল্লেখ আছে। ভাৰতীয় ন্যায় সংহিতাৰ 106 ছেকশ্যনত দুটা ছাবছেকশ্যন আছে, ছাবছেকশ্যন 1 and 2। ছাবছেকশ্যন 1ত কৈছে, যদি কোনো চালকে এক্সিডেণ্ট কৰি পেলাই পলাই নগৈ পুলিচক ইনফৰমেশ্যন দিয়ে আৰু সেই এক্সিডেণ্ট হোৱা ব্যক্তিজনক মেডিকেলত লৈ যোৱাৰ বাবে ব্যৱস্থা কৰে, তেতিয়াহ'লে তেওঁৰ সেই অপৰাধ বেইলেবল অৰ্থাৎ জামিনযোগ্য বুলি গণ্য কৰা হ'ব, তেওঁক জামিন দিয়া হ'ব। আৰু এক্সিডেণ্ট হোৱা ব্যক্তিজনৰ যদি মৃত্যু হয়, তেওঁৰ 5 বছৰ জেল হ'ব আৰু ফাইন আদালতে নিৰ্ধাৰণ কৰিব। ছাবছেকশ্যন 2ত কৈছে, যদি কোনো চালকে এক্সিডেণ্ট কৰি পেলাই পলাই যায়, তেতিয়াহ'লে তেওঁৰ সেই অপৰাধ নন বেইলেবল অৰ্থাৎ জামিনবিহীন বুলি গণ্য কৰা হ'ব, তেওঁক জামিন দিয়া নহ'ব। আৰু যদি সেই এক্সিডেণ্ট হোৱা ব্যক্তিজনৰ মৃত্যু হয়, তেওঁৰ 10 বছৰ জেল হ'ব আৰু 7 লাখ টকালৈকে জৰিমনা হ'ব পাৰে। এই আইনখন প্ৰত্যেকৰ বাবেই কাৰ্যকৰী হ'ব, প্ৰত্যেক ব্যক্তিৰ সৈতে জড়িত এইকাৰণে হৈ আছে, যিহেতু প্ৰত্যেকজন মানুহেই নিজৰ দৈনন্দিন জীৱনত কিবা নহয় কিবা যান বাহন চলাবই লাগিব বা চলায়। আপোনালোকে কেইদিনমান আগতে দেখিছে যে চালকসকলে এই আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে, আৰু তেওঁলোকে যেতিয়া প্ৰতিবাদ কৰিছিলে, হোম মিনিষ্টাৰে আশ্বাস দিছে যে এই আইনখন বৰ্তমানলৈকে কাৰ্যকৰী হোৱা নাই বা লাগু হোৱা নাই বা ইমপ্লিমেণ্ট হোৱা নাই, আৰু এই আইনখন কাৰ্যকৰী কৰাৰ আগতে চালকসকলৰ লগত আলোচনা বিলোচনা কৰি পেলাই কাৰ্যকৰী কৰিব। আমি পৰৱৰ্তী পৰ্যায়ত গম পাম যে এই আইনখনৰ কিছু সালসলনি হ'ব নে নহ'ব। সালসলনি যদি হয় বা নহয়, মই নতুন ভিডিঅ' আপডেট লৈ পেলাই আপোনালোকৰ মাজত আহিম আৰু যিখিনি কথা হয় সেইখিনি ইনফৰ্ম কৰিম। চালকসকলে যে প্ৰতিবাদ কৰিছিলে, তাৰে মূল পইণ্ট আছিলে যে এজন চালকে যদি এক্সিডেণ্ট কৰি পেলাই ৰৈ যায় পুলিচক ইনফৰমেশ্যন দিয়াৰ বাবে বা সেই মানুহজনক মেডিকেলত ট্ৰিটমেণ্ট কৰোৱাৰ বাবে, তেতিয়া সেই সময়খিনিতে পাব্লিকে আহি সেই চালকজনক মাৰপিট আৰম্ভ কৰে বা মাৰিয়েই পেলাই আমি বিভিন্ন সময়ত দেখা পাওঁ। আৰু সেই বাহনখনৰ ক্ষতিসাধন কৰে, বাহনখন জ্বলাই দিব পাৰে, বাহনৰ ভিতৰত যি বস্তু বাহানি থাকে সেইখিনিৰ ক্ষতিসাধন কৰিব পাৰে। কোনো চালকেই নিবিচাৰে যে মোৰ মৃত্যু হওক, মানুহৰ জীয়াই থকাৰ এটা নেচাৰেল টেণ্ডেঞ্চি চবৰেই থাকেই, গতিকে তেওঁ নিশ্চয়কৈ গৈ পেলাই ছেফ প্লেচত আশ্ৰয় ল'বই। আৰু এটা কথা হৈছে, যদি কোনো ট্ৰাক চালকে এখন বাইক আৰোহীক যদি খুন্দিয়ায়, তেতিয়াহ'লে আমি তৎক্ষণাতে ক'ব নোৱাৰোঁ যে সেই ট্ৰাক চালকজনৰেই দোষ আছিল, কাৰণ আমি দেখা পাওঁ বিভিন্ন সময়ত বাইক আৰোহীবিলাকে ৰাস্তাত ষ্টাণ্ট কৰে, আৰু কি জানিবা বাইক আৰোহীজনে মদ খাই পেলাই বাইক চলাইছিলে। যদি এজন বাছ চালকে এজন খোজকাঢ়ি থকা মানুহক যদি খুন্দিয়ায়, তেতিয়াহ'লে আমি ক'ব নোৱাৰোঁ যে বাছ চালকজনৰেই দোষ আছিল, কাৰণ আমি বহু সময় দেখা পাওঁ কিছুমান মানুহে গাড়ীক গাড়ী বুলিয়েই গণ্য নকৰে। যদি কোনো মানুহে ব্যক্তিগত এখন বাহন লৈ, সৰু গাড়ী এখন লৈ পেলাই অফিচত ওলাই যায়, আৰু ৰাস্তাত এজনী মাতৃৰ পৰা এজন শিশু সন্তান যদি হাতৰ পৰা এৰা খাই গাড়ীৰ আগেদি দৌৰি যায় আৰু তেওঁৰ মৃত্যু হয়, তেতিয়াহ'লে আমি চালকজনক দোষ দিব নোৱাৰোঁ। সেইবাবে যিকোনো এটা এক্সিডেণ্ট হোৱাৰ লগে লগে সেই চালকজনৰেই যে দোষ, সেইটো যদি আমি কওঁ, তেতিয়াহ'লে অন্যায় কৰা হ'ব। যিহেতু আমি প্ৰত্যেক মানুহেই কিবা নহ'লে কিবা বাহন চলাবই লাগে, গতিকে কাৰ ক'ত কেতিয়া কেনেদৰে দুৰ্ঘটনা হয় ক'ব নোৱাৰি। গতিকে আমিও বিচাৰোঁ যে এই আইনখন নমনীয় হওক আৰু সকলোৱে যাতে ন্যায় পায় তাৰে ব্যৱস্থা কৰা হওক। যদি মোৰ আইনৰ ইনফৰমেশ্যনখিনি ভাল লাগে, আপোনালোকে মোৰ পেজটি ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, মষ্ট ইম্পৰ্টেণ্ট শ্বেয়াৰ কৰিব। এইকাৰণেই এই আইনখন প্ৰত্যেক মানুহে জনাটো অত্যন্ত প্ৰয়োজনীয়, কাৰণ প্ৰত্যেক মানুহেই দৈনন্দিন জীৱনত কিবা নহয় কিবা যান বাহনৰ লগত জড়িত হৈ থাকে বা যান বাহন চলায়। আজিলৈ এইখিনি, আকৌ নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজত। ধন্যবাদ।